हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আজি মই আপোনালোকৰ মাজত পাঠশালাত হৈ থকা সাহিত্য সভাৰ এটা নজাৰা দেখাবলৈ লৈছো যেহেতু আমি দুদিনমান আগতে সাহিত্য সভা চাবলৈ গৈছিলো আৰু তাতে মই দুই এটা মান ভিডিও বনাই ৰাখিছো ভাবিলো হেয়াই আপোনালোকৰ মাজত এটা সৰু ভিডিও বনাই শেয়াৰ কৰি দিও সাহিত্য সভাত গৈ দেখিলো বহুত বেছি ভিৰ তাৰ বাবে আমি গাড়ীখন পাৰ্কিংত থব লগা হ'ল পাৰ্কিংত 200 টকা লৈছে আৰু তাৰ পৰা আমি প্ৰায় 1 কিলোমিটাৰ মান খোজ কাঢ়িয়ে আহিছো আৰু আহি এয়া দেখিলো ইয়াত হয়তো শোভাযাত্ৰা আছিল এয়া চাওকচোন গাড়ীবোৰ এতিয়া আহি আছে এই ট্ৰাকখন চাওকচোন কিমান মৰম লগা হৈছে জাপি আৰু গামোচাৰে কিমান ধুনীয়াকৈ সজাইছে এতিয়া আমি শৰ্টকাট এটাৰে সোমাই এয়া ফিল্ডখন আহি পালো তই পাঠশালাৰ কি সাহিত্য বা ফিল্ড আমি তেওঁলোকৰ অনুষ্ঠান আগবঢ়াই দিবৰ বাবে এইয়া আহি পায়ে সন্মুখৰ দোকান এখনত বহি লাল চাহ কাপ আৰু পকৰি খালো আমি সকলোৱে আৰু এয়া টিকলুজনী মোৰ কলাত বহি আছে আৰু মাকে চাই আছে চাওকচোন এয়া চাওকচোন টিকলুজনী মোৰ কলাত দি মাকে পুৰা আৰাম কৰি আছে চাওক হাঁহিব ধৰিছে এতিয়া বাৰু যে নহওক চাহ পানী খাই মেলি এতিয়া আমি আগলৈ খোজ দিলো আৰু ইয়াতে কবিতা পাঠ চলি আছে চাওকচোন ধন্যবাদ ধন্যবাদ সহায় কৰিবলৈ অনুৰোধ জনাইছো হেল্ল' মই এটা কথা কবিসকলৰ জ্ঞাতাৰ্থি জনাব বিচাৰিছো কৰি ৰাখিব যে বেছি দীঘলীয়া কবিতা পাঠ আৰু এতিয়া মই আপোনালোকক দেখাই আছো সাহিত্য সভাৰ আকৰ্ষণীয় হে ডাঙৰ জাপিটো এয়া চাওকচোন এয়া চাওকচোন এইফালে চক্ৰবিহু সাজিছে আৰু বহুত মানুহে ইয়াৰ মাজত সোমাই ওলাবলৈ চেষ্টা কৰি আছে আৰু এতিয়া মই আপোনালোকক দেখাই আছো দোকান পোহাৰবোৰ এয়া চাওকচোন এয়া হৈছে এমব্ৰয়ডাৰীৰ দোকানখন আৰু ইয়াৰ সন্মুখতে আছে এয়া মাইনা অটোমেটিক তাঁতশাল এই তাঁতশালখনত প্ৰায় 1 লাখ মান টকা হয় মই আপোনালোকক অকনমান ভিৰৰ মাজত সোমাই তাঁতশালখন দেখাবলৈ চেষ্টা কৰিছো এয়া চাওকচোন এয়া চাওকচোন এই ফলটো বুলে নাক ফল মই হলে প্ৰথমবাৰ দেখিছো হেহে আপোনালোককো দেখাই দিলো আৰু তাৰ পাছত আমি সকলোৱে ৰেষ্টুৰেণ্ট এখনত সোমাই এক প্লেট মমো খালো আজিৰ ভিডিওটো ইমানেই আছিল আপোনালোকৰ যদি ভিডিওটো ভাল লাগে তেনেহলে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই আছিল বাই